নমস্কাৰ, মোৰ নাম অঞ্চনী ভৰদ্বাজ। আজি মই সিংহ আৰু নিগনিৰ সাধু এটি ক'বলৈ ওলাইছোঁ। এসময়ৰ কথা, এটা সিংহ আছিলে। সি জংঘলত ৰাজত্ব কৰিছিলে। এদিন এখন আহাৰ খোৱাৰ পিছত সিংহটোৱে আৰামত শুই আছিলে। তাৰ পিছত জংঘলৰে সৰু মৰম লগা নিগনি এটাই আহি দেখিলে আৰু ভাবিলে, ইচোন শুই আছে, ইয়াৰ লগত খেলি মজা লাগিব। তাৰপিছত নিগনিটোৱে শুই থকা সিংহটোৰ ওপৰত জঁপিয়াব ধৰিলে আৰু নেজেৰে ওপৰত উঠে, ওপৰৰ পৰা আৰু নেজেৰে পিছলৈ যায়। এনেকৈয়ে নিগনিটোৱে শুই থকা সিংহটোৰ ওপৰত পুৰা খেলিবলৈ ধৰিলে। সিংহটোৱে সাৰ পাই ভীষণ খং উঠি গ'ল আৰু গৰজিবলৈ ধৰিলে। সি তাৰ এখন হাতেৰে নিগনিটোক খামুচি ধৰিলে। নিগনিটোৱে সাৰিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। সিংহটোৱে নিগনিটোক খাওঁ বুলি মুখখন মেলি দিলে। তেতিয়া নিগনিটোৱে বহুত ভয় খালে আৰু ক'লে, হে মহাৰাজ, মোক এৰি দিয়ক, অনুগ্ৰহ কৰি মোক এৰি দিয়ক, মোক নেখাব। আজিৰ পৰা মই আপোনাক কেতিয়াও আমনি নকৰোঁ, হয়তো মই আপোনাৰ কিবা কামত আহিব পাৰোঁ। সিংহটোৱে শুনি আচৰিত হ'ল, নিগনিয়েনো মোৰ কি সহায় কৰিব? নিগনি হৈছে এটা অকণমানি জন্তু আৰু মই হৈছোঁ বনৰ ৰজা। তথাপিও সিংহটোৱে নিগনিটোক হাতৰ মুঠিৰ পৰা এৰি দিলে আৰু যাবলৈ দিলে। তেতিয়া নিগনিটোৱে ক'লে, ধন্যবাদ মহাৰাজ, মই আপোনাৰ এই উপকাৰ কেতিয়াও নাপাহৰোঁ। তেতিয়া সিংহটোৱে ক'লে, তই ভাগ্যৱান মোৰ বন্ধু যে মই এইমাত্ৰ আহাৰ খালোঁ। এতিয়া যা আৰু মোৰ সৈতে যুঁজিবি, নহ'লে মই তোক মোৰ আহাৰ কৰি ল'ম। তেতিয়া নিগনিটোৱে দৌৰি গ'ল। কেইদিনমান পিছত সিংহটোৱে জংঘলত ফুৰি আছিল। চিকাৰীবোৰে সিংহটোক ধৰিবলৈ জাল পাতিছিল। চিকাৰীবোৰে গছৰ পাছফালে লুকাই আছিল সিংহটোক ধৰিবলৈ। যেই সিংহটোৱে জালখনত ভৰি দিলে, চিকাৰীবোৰে ৰছীডাল টানি ধৰিলে আৰু লগে লগে সিংহটোৱে জালখনত বন্দী হৈ গ'ল। চিকাৰীবোৰে সিংহটোক লৈ যাবলৈ এটা ডাঙৰ পিঞ্জৰা আনিবলৈ গুচি গ'ল। সিংহটোৱে জালখনৰ ভিতৰৰে পৰা ডাঙৰ ডাঙৰকৈ গৰজিবলৈ ধৰিলে আৰু ওলাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। সিংহটোৰ এই গৰজনি অকণমানি নিগনিটোকে ধৰি জংঘলৰ সকলো জীৱ জন্তুৱে শুনিবলৈ ধৰিলে। তেতিয়া নিগনিটোৱে ভাবিলে, মহাৰাজ বিপদত পৰিছে, মই মোৰ কৃতজ্ঞতা ঘূৰাই দিয়া সময়। তেতিয়া নিগনিটোৱে তুৰন্তে সিংহটোৰ ওচৰ পালেহি আৰু সিংহটোক ক'লে, হে মহাৰাজ, আপুনি চিন্তা নকৰিব, মই আপোনাক মুক্ত কৰিম। তেতিয়া নিগনিটোৱে নিজৰ অকণমানি চোকা দাঁতেৰে জালখন কাটিবলৈ ধৰিলে। অৱশেষত নিগনিটোৱে সিংহটোক জালৰ পৰা মুক্ত কৰিলে আৰু সিংহটোৰ তেতিয়াহে অনুভৱ হ'ল যে এটা সৰু নিগনিয়েও কেতিয়াবা বহুত ডাঙৰকো সহায় কৰিব পাৰে। সিংহটোৱে নিগনিটোক ক'লে, ধন্যবাদ নিগনি, আজিৰ পৰা মই তোমাক কেতিয়াও দিগদাৰি নকৰোঁ। মুক্তমনে তুমি মোৰ জংঘলত থাকা, তুমি ৰজাৰ জীৱন বচালা আৰু এতিয়াৰে পৰা তুমি জংঘলৰ ৰাজকুমাৰ। নিগনিটোৱে সিংহটোক ক'লে, ধন্যবাদ মহাৰাজ, এতিয়া মই যাওঁ, আকৌ লগ পাম। সিংহটোৱে নিগনিটোক ক'লে, ৰ'বা, ক'লৈ যোৱা? তুমি মোৰ পিঠিত উঠি নেজেৰে পিছলিব নোখোজানে? তেতিয়া নিগনিটোৱে পুৰা ফূৰ্তিত আকৌ খেলিবলৈ ধৰিলে। অলপ সময় পিছত
পিছত চিকাৰীবোৰে এটা ডাঙৰ পিঞ্জৰা লৈ আহিলে সিংহটোক দিবলৈ। সেই দেখি সিংহ আৰু নিগনি চিকাৰীবোৰৰ পিনে দৌৰিবলৈ ধৰিলে আৰু সিংহটোৱে ডাঙৰ ডাঙৰকৈ গৰজিবলৈ ধৰিলে। তাকে দেখা পাই চিকাৰীবোৰৰ ভয়তে পেপুৱা লাগিলে আৰু গাঁৱৰ পিনে দৌৰিবলৈ ধৰিলে। সিংহ আৰু নিগনিৰ হাঁহি হাঁহি তক নাইকিয়া হৈ পৰিল। হা 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 হা। আৰু সিংহ আৰু নিগনি চিৰদিনৰ বাবে বন্ধু হৈ পৰিল। সাধুটোৰ পৰা আমি এই শিকিব পাৰোঁ যে মানুহে কেতিয়াও নিজকে ডাঙৰ বুলি অহংকাৰ কৰিব নাপায়, কাৰণ সেই ডাঙৰ মানুহজনকো কেতিয়াবা এজন সৰু মানুহেও বিপদত সহায় কৰিবলগীয়া হ'ব পাৰে। সেয়ে আমি সদায় ইজনে সিজনৰ লগত মিলি জুলি থাকিব লাগে। ধন্যবাদ।